কোভিড-19 বিপক্ষে যুঁজৰ অন্যতম সাৰথী স্বৰূপ স্বাস্থ্য সেৱাৰ এম্বুলেন্সৰ চালকসকলক সুৰক্ষা জেকেট বিতৰণ কাৰ্বি আংলং জিলা আৰক্ষীৰ পহিলা বহাগত আৰ্তজনৰ বাবে ওলাই আহিল এজাক মানুহ হাওৰাঘাটৰ মানুহে মানুহৰ বাবে দেখুৱালে অন্যান্য নিদৰ্শন সিংথং পৰিষদ সমষ্টিৰ অন্তৰ্গত ৰেচন কাৰ্ড বিহীন ৰাইজক 1000 টকাকৈ নগদ ধনৰ লগতে বিনামূলীয়া মাস্ক বিতৰণ নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ কৰোনা তথা কোভিড-19 বিপক্ষে কৰা যুঁজৰ অন্যতম সাৰথী স্বৰূপ স্বাস্থ্য সেৱাৰ এম্বুলেন্সৰ চালকসকলেও জৰুৰীকালীন স্বাস্থ্য সেৱাৰ এই চালকসকলৰ সুৰক্ষাৰ অবিহনে কৰোনা তথা কোভিড-19 বিপক্ষে যুঁজ দি বিজয় হোৱা অসম্ভৱ এই সকলৰ স্বাস্থ্য সুৰক্ষাৰ বাবে ডিফুট কাৰ্বি আংলং জিলা আৰক্ষীয়ে বিতৰণ কৰে সুৰক্ষা জেকেট কৰোনা তথা কোভিড-19 বিপক্ষে যুদ্ধ ক্ষেত্ৰত অন্যতম সাৰথী জিলা স্বাস্থ্য সেৱাৰ এম্বুলেন্সৰ চালকসকলৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং জিলা আৰক্ষীয়ে প্ৰদান কৰিলে মঙ্গলবাৰে ডিফুট সুৰক্ষা জেকেট আৰক্ষী বিভাগৰ হৈ এই সমূহ সুৰক্ষা জেকেট স্বাস্থ্য সেৱাৰ এম্বুলেন্সৰ চালকসকলক প্ৰদান কৰিলে কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী ইন্দ্ৰনীল বৰুৱাই কোভিড-19 যুঁজত মানুহ যুঁজি আছে স্পেচিয়েলি ফ্ৰণ্টলাইন ৱৰ্কাৰ আপোনাৰ আমাৰ পুলিচৰ মানুহ আছে ছ'চিয়েল চাৰ্ভিছ কৰা মানুহ কিছুমান আছে তাৰপিছত এম্বুলেন্স ড্ৰাইভাৰ্ছ আছে বেচিকেলি এই শ্বুটটো বনোৱা গৈছে যোনসব মানুহ ডাইৰেক্ট টাচত আহিব ধৰক এটা পেচেণ্ট উঠাই নিব সিহঁতে বহুত ৰিস্কত থাকিব চ' সিহঁতৰ প্ৰটেকশ্যনৰ কাৰণে আমাৰ SP ছাৰৰ উদ্যোগত এই শ্বুটটো আমি নিজে পুলিচৰ ফালৰ পৰা নিজে চিলোৱা গৈছে চিলাই পেলাই আমি ডিষ্ট্ৰিবিউট কৰা প্লেন কৰিছোঁ এই শ্বুটটো ওৱান টাইম ইউজ শ্বুট হ'ব ইউজ এণ্ড থ্ৰ' কোনোবা ধৰক এম্বুলেন্স ড্ৰাইভাৰে যেতিয়া দৰকাৰ হ'ল এই শ্বুটটো পিন্ধি পেলাই পেচেণ্টটোক হস্পিটেললৈকে ড্ৰপ কৰি এইটো ৰিইউজ নকৰে আৰু এইটো ডাম্প কৰি দিব পাৰিব সুৰক্ষা জেকেট প্ৰদানৰ মুহূৰ্ত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে এই জেকেট কিন্তু চালকসকলে প্ৰয়োজন সাপেক্ষে মাত্ৰ এবাৰহে পৰিধান কৰিব পাৰিব অৰ্থাৎ দ্বিতীয়বাৰৰ প্ৰয়োজনত নতুন এটা জেকেট পৰিধান কৰিব লাগিব উল্লেখ্য যে জিলা আৰক্ষী বিভাগৰ এই সুন্দৰ পদক্ষেপক শলাগ লৈছে চহৰবাসীয়ে মংগলিংহে ৰিপৰ্ট কাট নিউজ মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনে কোৱা সমনীয়া বিশ্ব ৰত্ন ভূপেন্দ্ৰৰ এই কালজয়ী গীতটোকে যেন সাৰোগত কৰি কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত এজাক মানুহ থিয় দিছে দুৰ্গতজনৰ কাষত মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনেনো কোৱা বিশ্ব ৰত্ন ভূপেন্দ্ৰৰ এই কালজয়ী গীতটোকে যেন সৰুগত কৰি কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত এজাক সুহৃদয় মানুহ থিয় দিছে দুৰ্গতজনৰ কাষত কোভিড-19 বিশ্বজুৰি সৃষ্টি কৰা ত্ৰাসৰ ফলত দেশত চলি আছে লকডাউন যাৰ ফলত খাটি খোৱা বহু পৰিয়ালৰ এতিয়া নাজল নাথল অৱস্থা অসহায়জনৰ এনে দুৰ্দিনৰ মাজতে হাওৰাঘাটৰ এৰা দীঘলী পানী গাঁৱত আগবাঢ়ি আহিল এজাক সুহৃদয়বান যুৱক আজি নৱবৰ্ষৰ প্ৰথম দিন আজি দিনটোত আমি অলপ বিহু বুলিয়েই হওক বা লকডাউনৰ সময়ত অলপ দুখীয়া পৰিয়ালসমূহক সহায় কৰোঁ বুলিয়েই হওক আজিৰ দিনটোত অলপ 35 ঘৰৰ মানুহক আমি অকণমান সাহায্য দিবলৈ আগবাঢ়ি আহিলোঁ কাৰণ চৰকাৰেও কৈছে যে 5 ঘৰ মানুহ হিচাপে প্ৰত্যেকজন দিব লাগে সেই হিচাপেই হওক বা আমি আৰু লকডাউনৰ কাৰণে হওক দুখীয়া মানুহসকলৰ যাতে অসুবিধা নহয় বজাৰত যোৱা হওক বা আজি দোকান বজাৰ কৰা হওক লকডাউনৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হৈ থকাৰ কাৰণে আমি অলপ সহায় কৰিবৰ কাৰণে আহিলোঁ
বছৰৰ প্ৰথমটো দিনতে হাতে হাতে অত্যাৱশ্যকীয় সামগ্ৰী টোপোলা লৈ এইদৰে আৰ্তজনৰ কাষত থিয় দিছে এওঁলোকে গাঁওখনৰ ৩৫টা পৰিয়ালৰ মাজত বিতৰণ কৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে চিৰা মিঠৈ শাক-পাচলি আদি হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ মহামাৰী কোভিড-19 বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত জনতা সুৰক্ষা দিয়াৰ লগতে সুস্বাস্থ্য ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চিনথং পৰিষদ সমষ্টিৰ 6টা পলিং ষ্টেচনৰ 120টা দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰিব 1000কৈ নগদ টকা আৰু প্ৰতিজনৰ একোটাকৈ বিনামূলীয়া মাস্ক কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে লকডাউনৰ বাবে গৃহবন্দী দুখীয়া অথচ বিপিএল কাৰ্ড বিহীন পৰিয়ালক এককালীন সাহায্য হিচাপে 1000কৈ টকা প্ৰদানৰ কথা ঘোষণা কৰা হৈছে আৰু এই নিৰ্দেশৰ ভিত্তিতে চিনথং পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে উপস্থিত হৈ নিজ হাতেৰে প্ৰদান কৰে এই টকা লগতে কোভিড-19 পৰা সুৰক্ষাৰ ব্যৱস্থা হিচাপে একোখনকৈ মাস্ক প্ৰদান কৰে উপস্থিত ৰাইজক এই সাহায্য প্ৰদান কাৰ্যসূচী আজি সমষ্টিটোৰ লং এ লং বুইৰ পৰা আৰম্ভ কৰা হয় অহাকালি আন স্থানত এই একেই কাৰ্যসূচী ৰূপায়ণ কৰিব মাস্ক প্ৰদান কৰি জনপ্ৰতিনিধি প্ৰদীপ ৰংপিয়ে ৰাইজক উদ্দেশ্যে দিয়া ভাষণত লকডাউন কালছোৱাত চৰকাৰৰ নিৰ্দেশ মতে সকলোৱে নিজকে ঘৰত আবদ্ধ কৰাৰ লগতে জনসমাগম নহবলৈ আৰু বাৰম্বাৰ চাবোনেৰে হাত ধুই পৰিষ্কাৰ কৰি নিজকে ৰোগমুক্ত কৰাৰ বাবে আহ্বান জনায় ৰংপিয়ে Nilito bhana japon CMKI alangli tuliram rongang nitu pachiwa technology nitu homosti team da lakke batangka nitu patik pon lakke batangka mone bang suri si phadro nai la kolam bang suri si chinthonga war homosti MVP mate card kawe kiduk bidong atoma fan kiro no fan lake one time assistant উল্লেখ্য যে এই অনুষ্ঠানত চিনথং ব্লক উন্নয়ন খণ্ড বিষয়া SD চাংমা কনিষ্ঠ অভিযন্তা জনাৰ্দন শইকীয়া আৰু VDC অধ্যক্ষ খৰসিং সেনাৰ প্ৰমুখ কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে বঠাতলাংছৰ পৰা জাছনিংহি ৰিপৰ্ট কাট নিউজ লকডাউনৰ বাবে কাৰ্বি আংলং জিলাৰ প্ৰান্তে প্ৰান্তে নিজ নিজ ঘৰত আবদ্ধ দিন মজুৰি কৰি জীৱন নিৰ্বাহ কৰা লোকৰ সম্পত্তি হাহাকাৰ পৰিস্থিতিৰ এই দুখজনক পৰিস্থিতিত দুখীয়া কিছু সকাহ দিবৰ বাবে অহৰহ প্ৰচেষ্টা এইসকলৰ এমতে হৃদয় বানৰ হয় বিপদ কালত তথা দেশৰ আপতকালীন পৰিস্থিতিত মানুহেই মানুহৰ কামত আহে মানুহেই মানুহৰ বিপদৰ বন্ধু এই সত্য দেখুৱালে মহামাৰী কৰোনাই আপোনালোকে কাট নিউজৰ যোগে প্ৰত্যক্ষ কৰিবলৈ পাইছে চূড়ান্ত মানৱ প্ৰেমৰ এই দৃশ্য মাঞ্জাৰ ৱকেক আজি মেনসা টেৰাং আৰু চিনথং টেৰন গাঁৱৰ দুখীয়া ৰাইজক লং কিৰাম টেৰাং আৰু টেৰাৰ পত্নী এথেল ৰংহাংপিয়ে কেনেকৈ আন্তৰিকতাৰে বিলাই আছে খাদ্য সামগ্ৰী কাৰ্বি জনগোষ্ঠীটোৰ পৰম্পৰাগত খাদ্যৰ চাহিদা অনুসৰি এই দম্পতি হালে 40 দুখীয়া পৰিয়ালক বিলাইছে চাউল শাক-পাচলি মিঠাতেল আৰু কাৰবাৰ প্ৰিয় খাদ্য শুকান মাছ कोरोना वायरस आबुर भी थुलो जोने मुनिर प्राइम मिनिस्टर नरेंद्र मोदी पेन खारा पेन लॉकडाउन के दको जोने रारतुम तोपेम चुदाम असो केतरा दको लासी लापेंते आसाम सरकार पेन खारा पेन अनुतिन चकामारतुम बन फोफो सांहानरो नाइतु पेन जोने निलितु बाहिनी पेनामसु चिलांसी सकरी चकामार दो तिल रंग सरखान ओके गजी तेरंग पेन तेरंग रंग बन
তেওঁলোক দুয়ো চৰকাৰী চাকৰিয়াল আনটো দৃশ্য বোকাজান জিলাংছো এলেকাৰ 26 জন চৰকাৰী কৰ্মচাৰীয়ে মিলি উক্ত এলেকাৰ অতি দুখীয়া ৰাইজক বিতৰণ কৰিছে বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰা খাদ্য সামগ্ৰীৰ ভিতৰত আছে ঘৰে প্ৰতি 10 কেজিকৈ চাউল আলু 3 কেজিকৈ দালি 1 কেজি আৰু নিমখ 1 কেজিকৈ চাফ চিকুণতাৰ প্ৰতি লক্ষ্য ৰাখি একোটাকৈ ডেটলৰ বটল ওকে চাবোন 20 টকীয়া বিস্কুটৰ পেকেট আৰু পানী বটল বিতৰণ কৰে দুখীয়া লোকসকলৰ এইদৰে সামগ্ৰী বিতৰণত নেতৃত্ব লয় বাৰিম ইংটি আৰু চৰকাৰী বে ডিফুৰ পৰা ষ্টেফান টেৰন আৰু বোকাজানৰ পৰা আনন্দ ৰাঙৰ ৰিপৰ্ট কাট নিউজ সমস্যা দেশৰ বাণিজ্যিক বিৰতিৰ Start here, right anywhere. Eastern Motors, authorized dealer of Royal Enfield, Rongkila near Don Bosco School, D4 782460 Assam. Easy finance available here. For more information, kindly contact Sales Bokazan 7896169021. For both D4 and Bokazan, you can contact 9957988008 or you can mail Eastern Motors ka@gmail.com. Kanj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত মহামাৰী কৰোনাৰ সংহাৰত সমগ্ৰ বিশ্বমানৱ ত্ৰস্তমান কম্পমান এনে সময়তে বৈঠালাংছত সংঘটিত হল এক অদ্ভুত কাণ্ড নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৈঠালাংছ বৰপথাৰত ৰোগীৰ পৰিৱৰ্তে এখন এম্বুলেন্সত উদ্ধাৰ হল এক বৃহৎ সংখ্যক শাক-পাচলিৰ বস্তা AS02 AC 8536 নম্বৰৰ এম্বুলেন্সখনত স্থানীয় ৰাইজে উদ্ধাৰ কৰে উক্ত সামগ্ৰীখিনি ইতিমধ্যে কচুৱা আৰক্ষীয়ে এম্বুলেন্সখনৰ লগতে ঘটনাৰ লগত জড়িত আন এজন লোকক আটক কৰিছে ৰাজ্যখনত লকডাউন অব্যাহত থকাৰ মাজতে জৰুৰীকালীন সেৱা এম্বুলেন্সত ৰোগীৰ পৰিৱৰ্তে শাক-পাচলি উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বৈঠালাংছত যোৱা নিশা বৈঠালাংছৰ বৰপথাৰত AS02 AC 8536 নম্বৰৰ এখন এম্বুলেন্সত স্থানীয় ৰাইজে উদ্ধাৰ কৰে শাক-পাচলিৰ বস্তা উল্লেখযোগ্য যে নগাঁৱৰ পৰা অহা এই এম্বুলেন্সখন বৰপথাৰত প্ৰৱেশ কৰাৰ সময়ত সন্দেহবশতঃ গাঁৱৰ ৰাইজে এম্বুলেন্সখনৰ বিষয়ে জানিবলৈ মিনাত দাসৰ ঘৰত প্ৰৱেশ কৰোঁতে প্ৰকৃত তথ্য পোহৰলৈ আহে অলপ সন্দেহ হৈ গ'ল তাৰপিছত গাড়ীত যে এই পাচলি পাইছোঁ তাৰপিছত এই ঘৰৰ ওচৰত যে এম্বুলেন্সটো ৰখাই থৈছে তাৰপিছত তাৰ ঘৰৰ ওচৰত যে এই শাক পাচলি মানে অলপ বেছিকৈ মানে দেখা পাইছোঁ সেইকাৰণে মানে এম্বুলেন্সত পাচলি কিয় আৰু এম্বুলেন্সত মানে পাচলি কিয় আছে আৰু যি পেচেণ্ট যদি যাব নোৱাৰে ইয়াৰ ওচৰৰ পৰা মাতিব লাগে এম্বুলেন্স বৈঠালাংছৰ পৰা কিন্তু এম্বুলেন্সত নগাঁৱৰ পৰা যে আহি গৈছে সেইটো কিয় সেইটোৱে মানে আমাৰ সন্দেহ এই ঘটনাক লৈ উক্ত স্থানত শতাধিক লোক সমাবেত হোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে অৱশ্যে নিশাই কচুৱা আৰক্ষীয়ে এম্বুলেন্সখনৰ লগতে এজন লোকক আটক কৰি তদন্ত আৰম্ভ কৰিছে বৈঠালাংছৰ পৰা জাছনিং ৰিপৰ্ট কাট নিউজ
অজুহাত যিয়ে নহওক সংকট কালত প্ৰয়াত জ্যেষ্ঠ তথা প্ৰিয় ভাতৃ সোৱৰণত দুৰ্গতজনৰ কাষত থিয় হৈ কনিষ্ঠ ভাতৃসকলে দুখীয়া ৰাইজক আগবঢ়ালে সহায়ৰ হাত প্ৰদৰ্শন কৰিলে চূড়ান্ত মানৱীয়তা চাউল শাক পাচলি আদিলৈ অভাৱত হাহাকাৰ আৰ্তজনক সহায় আগবঢ়োৱা কাৰ্যই মহান মানৱ সমাজৰ বাবে প্ৰয়াত জ্যেষ্ঠ ভাতৃ ৰাজেশ তেৰণৰ এবছৰীয়া মৃত্যু বাৰ্ষিকীৰ নামত লকডাউনৰ বাবে গৃহবন্দী দৰিদ্ৰ গঞা পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰিলে ব্ৰনছন তেৰণ আৰু দিলীপচন তেৰণে চাকৰিয়াল উক্ত তেৰণ ভাতৃদ্বয়ে বুঢ়া তেৰাং গাঁও পাটৰ গাঁও আৰু ৰংদ গাঁও আদি তিনিখন গাঁৱৰ 150টা দুখীয়া পৰিয়ালৰ লোকক চাউল আৰু শাক পাচলি বিতৰণ কৰে ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ